সংকটত অসমৰ চাহ উদ্যোগ দিনক দিনে হ্ৰাস পাইছে উৎপাদন ধানৰ উৎপাদনতো বৃহৎ আঘাত বহিৰাজ্যৰ চাউলৰ ওপৰত ভৰসা অসমৰ মাত্ৰ 3 বছৰতে উৱলি গ'ল ৩৮,০০০ হেক্টৰ কৃষিভূমি অসমৰ অৰ্থনীতিত ভয়াৱহ সংকট চমু চাপি আহিছে নেকি অসমৰ চাহক লৈ গৌৰৱ কৰা দিন সোণালী ইতিহাসত থকা অসমৰ চাহ উদ্যোগ এতিয়া চৰম সংকটত কেৱল চাহ উদ্যোগেই নহয় ৰাজ্যৰ কৃষি খণ্ডতো নামি আহিছে এক ভয়াৱহ বিপৰ্যয় চকুত লগাকৈ হ্ৰাস পাইছে ধানৰ উৎপাদন যাৰ ফলত এতিয়া খিলঞ্জীয়া ৰাজ্য অসমে চাউলৰ বাবেও সম্পূৰ্ণৰূপে ভৰসা কৰিবলগীয়া হৈছে বহিৰাজ্যৰ ওপৰত এক চৰকাৰী পৰিসংখ্যা অনুসৰি মাত্ৰ 3টা বছৰতে অসমৰ বুকুৰ পৰা হেৰাই গ'ল ৩৮,০০০ হেক্টৰকৈ কৃষিভূমি এয়া অসমৰ অৰ্থনীতিলৈ এক ভয়াৱহ দিনৰ স্পষ্ট ইংগিত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন যি চাহক লৈ বিশ্বৰ বুকুত অসমে গৌৰৱ কৰে সেই চাহ উদ্যোগ এতিয়া অস্তিত্বৰ সংকটত গোলকীয় উষ্ণতা বৃদ্ধি জলবায়ু পৰিৱৰ্তন আৰু বতৰৰ অনিশ্চয়তাই কোঙা কৰি পেলাইছে অসমৰ চাহ বাগিচাবোৰক দিনক দিনে হ্ৰাস পাইছে চাহপাতৰ উৎপাদন এফালে উৎপাদন ব্যয় বৃদ্ধি আৰু আনফালে আন্তঃৰাষ্ট্ৰীয় বজাৰত উচিত মূল্যৰ অভাৱ এই দুই যন্ত্ৰণাত এতিয়া কঁকাল ভাঙি পৰিছে অসমৰ চাহ খণ্ডৰ জলবায়ু পৰিৱৰ্তন আৰু বৰষুণৰ অনিয়মিততাই উৎপাদনত প্ৰভাৱিত কৰিছে কয়লা সাৰ আৰু শ্ৰমিকৰ মজুৰি বৃদ্ধি পোৱাৰ বাবে উৎপাদন ব্যয় আকাশলংঘী সৰু চাহ খেতিয়কসকলৰ এতিয়া কেঁচা পাতৰ সঠিক মূল্য নোপোৱাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে যি অসমে নিজৰ চাউলেৰে ৰাজ্যবাসীক পোহপাল দিব পাৰিছিল সেই অসমে এতিয়া চাউলৰ বাবে হাত পাতিব লগা হৈছে পঞ্জাৱ হাৰিয়ানা আৰু অন্ধ্ৰ প্ৰদেশৰ দৰে বহিৰাজ্যৰ ওচৰত দৈনিক শ ট্ৰাক ভৰ্তি চাউল বহিৰাজ্যৰ পৰা অসমলৈ নোসোমালে এতিয়া অসমীয়াৰ পাকঘৰত জুই নজ্বলা অৱস্থা হৈছে কৃষিভূমি হ্ৰাস পোৱাৰ পোনপটীয়া প্ৰভাৱ পৰিছে অসমৰ চাউলৰ ভঁৰালত ৰাজ্যৰ ধন ৰাজ্যৰ বাহিৰলৈ ওলাই যোৱা এই ধাৰাই অসমৰ অৰ্থনীতি তললৈ ঠেলি দিছে চাহ উৎপাদন হ্ৰাস কৃষিভূমিৰ সংকুচন আৰু বহিৰাজ্যৰ ওপৰত চাউলৰ এই নিৰ্ভৰশীলতাই অসমত এক ভয়াৱহ অৰ্থনৈতিক দেউলীয়া দিশলৈ লৈ গৈছে যদিহে সময় থাকোঁতে কৃষি খণ্ডক পুনৰুজ্জীৱিত কৰিবলৈ আৰু কৃষিভূমি ৰক্ষা কৰিবলৈ চৰকাৰে কোনো সঠিক আৰু কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে অনাগত দিনত অসমীয়াৰ ভৱিষ্যত যে অন্ধকাৰচ্ছন্ন সেয়া নিশ্চিত নিউজ ডেস্ক K24